ৱাই তোৰ কেনেকৈ এক্সিডেণ্ট হ'ল অ' বহুত দুখ পালি দেখোন। ঐ ল'ৰা শুন আকৌ তই, ইমান দুখ পালি নে তই? পুতুকত নকবি বুজিছ, মই আজি অৱস্থা নাইকিয়া হ'ল আৰু মোৰ ভাগ্যখনে বেয়া আছিলে। ঠিক আছে বাৰু, তোৰ ভাগ্যখন বেয়া বাৰু, কিন্তু এক্সিডেণ্টটো হ'ব পালে কেনেকৈ কচোন ডিটেইলছ কাহিনীটো। তোৰ যদি ইমান শুনিবলৈ মন আছে শুন তেন্তে আৰু। মই প্ৰথম ঘৰৰ পৰা গাড়ীখন উলিয়াই আহিছোঁ। চবতকৈ প্ৰথমতে মই এটা মানুহ লগ পাইছোঁ। মানুহটো মই ধুনীয়াকৈ ছাইড দিছোঁ। তাৰ মানুহটো গুচি গৈছে, ময়ো আহি আছোঁ। তাৰ নেক্সটত মই এখন চাইকেল লগ পালোঁ, চাইকেল লৈ অহা মানুহ এটা। সেই চাইকেল লৈ অহা মানুহটো মই ধুনীয়াকৈ ছাইড দিছোঁ, গুচি আহি আছোঁ। তাৰপিছতে বাইক লোৱা মানুহ লগ পাইছোঁ। বাইক লোৱা মানুহটো মই ধুনীয়াকৈ ছাইড দিছোঁ, ছাইড দি গুচি আহিছোঁ। তাৰপিছত আৰু ডাঙৰ ট্ৰাক এখন লগ পাইছোঁ। ট্ৰাকখনো মই ধুনীয়াকৈ ছাইড দিছোঁ নহয়, বুজিছনে? ধুনীয়াকৈ ছাইড দি ধুনীয়াকৈ আহি আছোঁ। তাৰপিছত আৰু এখন আহি আছোঁ আমাৰ এই নদীখন পালোঁ নহয়, আমাৰ এইখন চেঁচা নদীখনৰ দলংখন যিখন আছিলে সেইখনকো মই ধুনীয়াকৈ ছাইড দিছোঁ নহয়। ছাইড দি পিনে মই একদম ডাইৰেক্ট খাৰ পাইছোঁ একে মেডিকেল আৰু, বুজিছনে? হা তই কি ক'লি তই মানুহ দে কিছু, তই খালি তই দলংখনক বাৰু ছাইড দিব লাগে দে। তই অকণমান খাই বৈ আছিলি চাগে, সেইটো কাৰণে এনেকুৱা হ'ল। সেইটোতো ডেইলি থাকিয়ে দেখোন নাই জানই তই। কিন্তু মইনো কি দলংখন যে ছাইড দে আজি নাহি ডেইলি মেডিকেলত পামেই বুলি। তোৰ লেখীয়া মূৰ্খ এটা পৃথিৱীত নাই আৰু দেই।